স্বাগতম জানাইছো খবৰ 2.0 চেনেলটোলৈ। এতিয়া বহুতে কোৱেশ্চন কৰি আছে যে দাদা আমাৰ পৰীক্ষা কেনসেল কৰিব না নাই বা কি কৰিম আমি যেটো সিচুৱেচন। সো তোমালোকক মই এটা কথাই ক'ব বিচাৰো, অসম চৰকাৰে যেটো কৰিব তোমালোকৰ ভালৰ কাৰণে কৰিব। গতিকে হিয়তেও এতিয়া ডিসিশন ল'ব পৰা নাই যে এক্সাম কেনসেল কৰিব। গতিকে এই গোচৰটো উচ্চতম ন্যায়ালয়কে গৈছে আৰু এতিয়া বৰ্তমান উচ্চতম ন্যায়ালয়ত যেটো সিদ্ধান্ত লোৱা হ'ব সেই সিদ্ধান্তটো তোমালোকে মানিব লাগিব। গতিকে এতিয়াও অসম চৰকাৰে ডিসাইড কৰিব পৰা নাই যে এক্সাম কেনসেল কৰি দিব। অকল তোমালোকেই নহয়, অকল অসমেই নহয়, ইয়াৰ লগতে জড়িত হৈ আছে আৰু বহুত কেইটা ৰাজ্য যিসকলে এতিয়াও ডিসিশন ল'ব পৰা নাই এক্সাম কেনসেল কৰিব নে নাই। গতিকে সিহঁতৰ গোটেইখিনি সামৰি এতিয়া উচ্চতম ন্যায়ালয়ত মানে গোচৰটো দিয়া হৈছে আৰু তাৰ পৰা যেটো সিদ্ধান্ত উপনীত হ'ব সেইটো তোমালোকে 2 দিনৰ ভিতৰতে পাই যাবা আৰু সেইটোই তোমালোকে মানিবা। কাৰণ সিহঁতে এনে এটা মানে ৰায় নিদিয়ে, বহুত কেইটা বস্তু সিহঁতে বিবেচনা কৰিব। ধৰি লোৱা এতিয়াও বহুতো ষ্টুডেন্ট আছে যিসকলে কৈ আছে যে আমাৰ এক্সাম পতাটো ভাল হ'ব। গতিকে বুজি পাইছেনে কথাটো। আৰু বহুতো এনে ষ্টুডেন্ট আছে যিসকলে যোৱা বছৰ বা আগতে পাছ কৰি গৈছে মেট্ৰিক বা হায়াৰ সেকেন্ডাৰী পৰীক্ষা। সিহঁতে কমপ্লেইন কৰিব পাৰে বা সিহঁতে ক'ব যে আমি পৰীক্ষা দি কিনে পাছ কৰিছো আৰু সিহঁতে পৰীক্ষা নিদিয়াকৈ পাছ কৰিলে। বা তোমালোকৰে প্ৰব্লেম হ'ব নেক্সটত। কেনেকৈ মই কৈ আছো এইটো যে নেক্সটত যেতিয়া তোমালোকৰ JEE বা NEET এক্সাম পতা হ'ব সেই এক্সামবোৰত তোমালোকক কেনেকৈ সিলেক্ট কৰিব, তেতিয়াতো বিশৃংখলতা লাগি যাব, হয়নে নহয়। যোৱা বছৰৰ যিবিলাক ষ্টুডেন্ট আছে সিহঁতৰ 60% যিসকলৰ আছে সেইসকল ছাত্ৰ-ছাত্ৰীক বাছনি কৰা হৈছে। গতিকে তোমালোকৰ মাজৰ পৰা কোনবিলাক ছাত্ৰ-ছাত্ৰীক বাছনি কৰিব, এটা বিশৃংখলতা লাগি যাব। সেইকাৰণে এক্সাম কেনসেল কৰাক লৈ অসম চৰকাৰেও ব্যৰ্থ হৈ গৈছে। অসম চৰকাৰেও মানে ডিসিশন কৰিব পৰা নাই এক্সাম কেনসেল কৰিব নে নাই, বা সিহঁতেও পুৰা কনফিউজনত আছে। এতিয়া এই গোচৰটো উচ্চতম ন্যায়ালয়ত দিয়া হৈছে, তাৰ পৰা 2 দিনৰ ভিতৰতে ৰায় পোৱা যাব। আৰু তোমালোকে পঢ়ি থাকা এইবিলাক টেনশন বাদ দিয়া, বিলকুল বাদ দিয়া। তোমালোকে ভাবি লোৱা এক্সাম কেনসেল কৰা হ'বই, এইটো ভাবি লোৱা। এইটো ভাবি কিনে পঢ়া বাদ নিদিবা, পঢ়ি যোৱা তোমালোকে আৰু দেখা যাব কি কয় উচ্চতম ন্যায়ালয়ে। গতিকে তোমালোকে পঢ়ি যোৱা আৰু উচ্চতম ন্যায়ালয়ত যেটো ৰায় দিয়া হ'ব এইটো এনেই এটা ভিত্তিত দিয়া নহয়, বহুত কেইটা কথা বিবেচনা কৰা হ'ব। গতিকে ইয়াতে আৰু একো ক'বলগীয়া নাই, তোমালোকে বিলকুল টেনশন নকৰিবা, তোমালোকে পঢ়ি যোৱা। আৰু যদি এক্সাম কেনসেল কালি বা পৰহি মানত কৈ দিয়ে এক্সাম কেনসেল বুলি, তেনেহ'লে ভাল খবৰ এটা। ময়ো কামনা কৰোঁ এক্সাম কেনসেল হোৱা বুলি। তোমালোকে টুইট কৰা, তোমালোকে বহুত ষ্টুডেন্ট টুইট কৰিছে এতিয়ালৈকে। তোমালোকে যিসকলে কৰা নাই তোমালোকে কৰা, টুইট কৰা আৰু এক্সাম কেনসেল কৰিবলৈ কোৱা। দেখা যাওক কি হয় বাৰু।